এক ব্যতিক্ৰমী চিন্তাৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন উদ্যমী যুৱক দিকপত লাহনৰ প্ৰচেষ্টাত লখিমপুৰ জিলাৰ লাহন গাঁও আৰু আজাদ হিলিখাগুৰিত প্ৰদূষণমুক্ত দীপাৱলী কলগছৰ পাত পটোৱা বৰটেঙাৰ বাকলিৰে এক আলোকসন্ধানী দীপাৱলীৰ আয়োজন উলমা টাবত কলপটুৱাৰ চাকিৰে ব্যতিক্ৰমী ধৰণেৰে শোভাবৰ্ধন কৰিছে ডাঠ কাগজেৰে তৈয়াৰ কৰিছে আকাশী বন্তি তাৎপৰ্যপূৰ্ণ যে লখিমপুৰৰ বানপীড়িত অঞ্চল আজাদ হিলিখাগুৰিত পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰিলে দীপাৱলী বানে জুৰুলা কৰা উক্ত অঞ্চলটোত দীপাৱলীৰ উপলক্ষে দেখা গ'ল ভাতৃত্ববোধ আৰু একতাৰ বান্ধোন এনেদৰে প্ৰাকৃতিক সামগ্ৰীৰে আলোকিত কৰি পালন কৰিলে প্ৰদূষণমুক্ত দীপাৱলী লখিমপুৰৰ জনগণৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাক নিউজ 24 নৰ্থ ইষ্টৰ তৰফৰ পৰাও জনাইছো অলেখ শুভকামনা লখিমপুৰৰ পৰা পূজাশ্ৰী বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 24 নৰ্থ ইষ্ট